সো এতিয়া আমি পাই গলো তলাতল ঘৰ সো এইপিনে আছে তলাতল ঘৰ আমি যাম তাৰ আগত আপোনালোকক মই দেখাব বিচাৰিছো এইপিনে থকা কেননখিনি টপখিনি যোনখিনি আজিলৈকে মামৰে খোৱা নাই কি কাৰণে মামৰে খোৱা নাই আমাৰ অসমত ইমান হেভি ৰেইনফল আৰু হিউমিডিটি থকা পিছতো কিয় কি এইটো সিম্পল আয়ৰন দি বনোৱা হোৱা নাই বহুত সফিষ্টিকেটেড এলয় কপাৰ টিন আৰু আয়ৰন দি বনোৱা হৈছে যোনটো কোৱা হয় বেল মেটেল या ব্ৰঞ্জ বুলিও আপুনি কল্পনা কৰিব পাৰেনে এটা এনেকুৱা ৰাজপ্ৰসাদ যাৰ তিনিটা মহলা মাটিৰ ওপৰত নহয় বৰঞ্চ মাটিৰ তলত লুকাই আছে য'ত শত্ৰু সোমালে কেতিয়াও জীয়াই ওলাই আহিব নোৱাৰিছিল যিটো আছিল আহোম সাম্ৰাজ্যৰ আটাইতকৈ শক্তিশালী আৰু গোপন সামৰিক ঘাটি আজি মই আপোনালোকক লৈ যাম শিৱসাগৰৰ সেই ঐতিহাসিক তলাতল ঘৰলৈ যিটো এটা ইটা আৰু পাথৰৰ ঘৰ নহয় ই আছিল আহোমৰ বুদ্ধি আৰু সাহসৰ এক জীৱন্ত নিদৰ্শন কিন্তু কিয় আজি ইয়াৰ মাটিৰ তলৰ মহলাবোৰ বন্ধ কৰি দিয়া হৈছে কি আছিল সেই গোপন সুৰংগবোৰত জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা এই অট্টালিকাটো এছিয়াৰ ভিতৰতে এক বিৰল স্থাপত্য প্ৰথমতে ইয়াক সামৰিক দুৰ্গ হিচাপে ব্যৱহাৰ কৰা হৈছিল ইয়াৰ গঠনটো মন কৰক বাহিৰৰ পৰা চালে ইয়াক এটা সাধাৰণ প্ৰাসাদ যেন লাগে কিন্তু ইয়াৰ আচল খেলখন আছিল মাটিৰ তলত মাটিৰ ওপৰত 4টা মহলা মাটিৰ তলত 3টা মহলা মুঠ 7 মহলীয়া এক ভৱন বন্ধুসকল তলাতল ঘৰৰ আটাইতকৈ ৰহস্যময় কথাটো হ'ল ইয়াৰ দুখন গোপন সুৰংগ এখন সুৰংগৰ দৈৰ্ঘ্য আছিল প্ৰায় 16 কিলোমিটাৰ যিটো পোনে পোনে গড়গাঁও কাৰেং ঘৰলৈ গৈছিল আৰু আনখন সুৰংগ গৈছিল দিখৌ নদীৰ পাৰলৈ ভাবকচোন সেই সময়ত কোনো আধুনিক যন্ত্ৰ নোহোৱাকৈ মাটিৰ তলত ইমান দীঘল ৰাস্তা কেনেকৈ বনাইছিল শত্ৰুৱে যদি ওপৰত আক্ৰমণ কৰে ৰজা আৰু পৰিয়ালৰ নিমিষতে মাটিৰ তলেৰে পলাই যাব পাৰিছিল কিন্তু দুৰ্ভাগ্যগত ব্ৰিটিছ আৰু পৰৱৰ্তী সময়ত বহু পৰ্যটক ইয়াৰ ভিতৰত সোমাই দিশহাৰা হোৱাৰ বাবে বৰ্তমান চৰকাৰে মাটিৰ তলত মহলাবোৰ মুখ বন্ধ কৰি দিয়ে মানুহে কয় সেই সুৰংগ আজিও আহোমৰ আত্মাৰ অস্তিত্ব আছে কেনেকৈ বনাইছিল এই বিশাল অট্টালিকাটো আজিৰ দিনত আমি চিমেণ্ট ব্যৱহাৰ কৰোঁ কিন্তু সেই সময়ত চিমেণ্ট নাছিল তেন্তে এই ঘৰটো ইমান বছৰে ইমান মজবুতকৈ কেনেকৈ ৰৈ আছে বৰা চাউল আঠা হিচাপে হাঁহৰ কণী শক্তি বুদ্ধিৰ বাবে মাহ হালধি স্থায়িত্বৰ বাবে মাছৰ তেল জলৰোধী কৰিবলৈ এই সকলোবোৰ মিহলাই প্ৰস্তুত কৰা হৈছিল কৰাল যিটো আজি কংক্ৰিটতকৈও অধিক শক্তিশালী আছিল আমাৰ পূৰ্বপুৰুষৰ এই ইঞ্জিনিয়াৰিং সঁচাকৈ আচৰিত নহয়নে সো এইটো হ'ল মেকুৰী ঘৰ বুলি কোৱা হয় ইয়াৰ পৰা সৈনিকবিলাকে জোপ লয় আহক আপোনাক দেখাওক যোনখিনি খিৰিকী পায় ইহঁতে আগতে জোপ লৈ পেলাই বহি থাকে এইটো চাওক এনেকুৱা আছিল ইয়াত গোটেই সৈনিকখিনি থাকি ইয়াৰ পৰা জোপ লৈ পেলাই ইয়াৰ পৰা চাই থাকে তীৰ ভালা যি হয় আগৰ দিনৰ তো ইয়াৰ পৰা ফুটাবিলাক যে আছে ইয়াৰ পৰা চাই পেলাই বেলেগ যোনবিলাক মানুহ আহে সিহঁতক এটেক কৰিবলৈ ইয়াৰ পৰা জুমি কৰি থাকে চাই থাকে এইটো মেকুৰী ঘৰ বুলি কয় দেই চাওক এনেকৈ আছিল চাৰিওপিনে কোণা আছে মানে চাৰিওপিনে বা ইহঁতে এনেকৈ জোক লৈ চাই থাকে তো এইটো হ'ল মেকুৰী ঘৰ এতিয়া আমি আগবাঢ়ি যাম সেইপিনে চৰকাৰে কিয় বন্ধ কৰি দিলে সেই সুৰংগবোৰ বৰ্তমান আপুনি গ'লে সুৰংগবোৰ মুখবোৰ বন্ধ পাব ইয়াৰ এটা ডাঙৰ কাৰণ হ'ল স্বাধীনতাৰ পিছত সময়ছোৱাত কিছুমান অতি উৎসাহী পৰ্যটক আৰু আনকি ব্ৰিটিছৰ দিনৰ কিছুমান সেনাৰ ইয়াৰ ভিতৰত সোমাই আৰু কেতিয়াও ওলাই অহা নাছিল সুৰংগবোৰ ইমান জটিল আৰু অক্সিজেনৰ মাত্ৰা কিছুমান ঠাইৰ ইমান কম যে মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে সেই সুৰংগবোৰ মেপ বৰ্তমান কাৰো ওচৰত নাই বহুতো মানুহে বিশ্বাস কৰে যে আহোম স্বৰ্গদেউসকলে শত্ৰুৰ ভয়ত
তেওঁলোকৰ বহু মূল্যৱান সম্পত্তিও আৰু ৰাজকীয় মোহৰ এই সুৰংগবোৰৰ কোনোবা এটা গোপন কোঠাত লুকাই থৈছিলে। যিহেতু মাটিৰ তলৰ 3টা মহলাৰ বেছিভাগ অংশ এতিয়াও মাটি আৰু পলাশেৰে বন্ধ হৈ গৈছে, সেই গুপ্তধন আজিও এটা ৰহস্য হৈয়ে আছে। I hope this journey into the heart of Shivsagar has given you a new perspective of Assam glorious past. If you have felt a spark of pride today, or if you have learned something that genuinely surprised you, hit that like button and share this video with someone who loves history. And don't forget to subscribe for more hidden stories from our beautiful land. Thank you.